Hey guys, press the subscribe button and the bell icon for never miss a video from Technical Battery. নমস্কাৰ বন্ধুসকল, মোৰ নাম নাছিৰ হুছেইন। আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ টেকনিকেল বাতৰি এটা নতুন এপিছডলৈ। আজি মই আছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি মাজমজিয়াত। আজি বাতৰিটো ইয়াৰ পৰাই দিম বুলি ভাবিছোঁ। চ' আজি টেক ফেক্সটো হৈছে যে পাৰ মিনিটত মানে গোটেই ৱৰ্ল্ডত পাৰ মিনিটত প্ৰায় 570টা ৱেবছাইট বনায় মানে ক্ৰিয়েট হয়। গতিকে এই কথা সামৰণলৈ ব'লক আজি টেকনিকেল বাতৰি আৰম্ভ কৰোঁ। শুনিবলৈ পোৱা গৈছে যে বয়িং নামৰ এটা কোম্পানীয়ে ফাইটাৰ জেট প্লেনছ কিছুমান বনাইছে য'ত মানুহ নাথাকে, মানে এটা অট'নমাছ ফাইটাৰ জেট প্লেন বয়িং কোম্পানীয়ে বনাইছে। ইতিমধ্যে কমপ্লিট হৈ গ'ল, য'ত এইটো অষ্ট্ৰেলিয়াত বনোৱা হৈছে বেচিকেলি, কিন্তু ইণ্ডিয়ালৈ বোলে অহা বছৰ এই প্লেনখন প্ৰদৰ্শনীৰ কাৰণে অনা হ'ব বুলি শুনিবলৈ পোৱা গৈছে। ভাবকচোন, আপুনি এটা বস্তু অনলাইন অৰ্ডাৰ কৰিলে আৰু ডেলিভাৰী দিবলৈ এটা ৰবট আহিছে। আচৰিত নহয়নে? কিন্তু এই টেষ্টিং চলি আছে আমেৰিকাত, আৰু ইণ্ডিয়াতো এই টেষ্টিং চলি আছে বুলি শুনিবলৈ পাইছোঁ যে এটা ৰবট মানে এটা হিউমেনইড বা ৰবট বুলিয়ে ক'ব পাৰে। ৰবটটোৱে আপুনি যেতিয়া অনলাইন অৰ্ডাৰ দিব, সেই ৰবটটোৱে আপোনাৰ ঘৰৰ পদূলিমুখলৈ আহিব আৰু আপোনাক ডেলিভাৰী দিব। আচৰিত নহয়নে? ৰবটে আপোনাৰ ঘৰত ডেলিভাৰী দিবলৈ আহিব। 2030 চনৰ ভিতৰত এইটো সম্ভৱ হৈ উঠিব বুলিও চাইণ্টিষ্ট কিছুমানে কৈছে। চাওঁচোন কিমান দূৰ আগবাঢ়ে এই প্ৰচেষ্টা। ছেমছাঙে ইণ্ডিয়াত নতুন এটা ফোন লঞ্চ কৰাৰ কথা ভাবিছে। ফোনটোৰ নাম হৈছে ছেমছাং A90, য'ত ভিভ' নেক্সৰ নিচিনা এটা পপ আপ কেমেৰা থাকিব, কিন্তু এই পপ আপ কেমেৰাটোত ৰ'ল আউট হ'ব, মানে ঘূৰণীয়া হ'ব, ৰ'টেটেবল হ'ব, মানে 360 ডিগ্ৰী আপোনালোকে এই কেমেৰাটো ঘূৰাব পাৰিব। অতি সোনকালে এইটো ইণ্ডিয়াত আহি আছে। অনাৰ কোম্পানীয়ে ইণ্ডিয়ালৈ নতুন এটা ফোন লঞ্চ কৰাৰ কথা ভাবি আছে, অনাৰ মেজিক 2, য'ত থাকিব 3D ফেচ আনলক। এই ফেচ আনলকটো খুব কম ফোনতে দেখা পোৱা যায়, বেছিকেলি ফ্লেগশ্বিপ ফোনত দেখা পোৱা যায়, কিন্তু অনাৰে খুব কম দামত ইণ্ডিয়ালৈ 3D ফেচ আনলক আনিব, য'ত স্নেপড্ৰেগন 855 থাকিব। শুনিবলৈ পোৱা গৈছে যে ছনীয়ে নিজৰ এটা নতুন মেমৰি কাৰ্ড লঞ্চ কৰিছে। নাম ৰাখিছে তেওঁলোকে CF এক্সপ্ৰেছ, য'ত ৰিড ৰাইট কেপাচিটি বহুত হ'ব। ৰিড কেপাচিটি 1700 MB per second আৰু ৰাইট কেপাচিটি 1480 MB per second। মামুলি নহয় দেই, ৰিড ৰাইট কেপাচিটি ইমানেই বেছি হ'বলৈ ধৰিলে, আৰু ছনীয়ে এই প্ৰচেষ্টা আগবঢ়াইছে। চাওঁচোন কিমান দূৰ তেওঁলোকে এই মেমৰি কাৰ্ডটো বিকিবলৈ সম্ভৱ হয়। ভিভ' কোম্পানীয়ে গ্ল'বেলি এটা নতুন ফোন লঞ্চ কৰিছে, নাম হৈছে ভিভ' IQ00। ফোনটোত 855 স্নেপড্ৰেগন 855 প্ৰচেছৰ থাকিব, আৰু যিমানখিনি মানে এটা ফ্লেগশ্বিপ ফোনত লাগে, যিখিনি বস্তু লাগে, ট্ৰিপল কেমেৰা, এমোলেড স্ক্ৰীণ, সকলোখিনি দিছে, আৰু দাম বহুত ভাল ৰাখিছে। 31,000 টকাত 5G ফোন, মানে এটা নতুন ট্ৰেণ্ড আহি আছে, মানে 5G ফোন কিমান কমত চবেই দিব পাৰিব। ভিভ'ই তাৰ আৰম্ভণিটো কৰিছে। ইণ্ডিয়াত লঞ্চ অতি শীঘ্ৰে এইটো হ'ব, কিন্তু এতিয়ালৈকে গ্ল'বেলিয়ে লঞ্চ দিছে। ব্লেকবেৰী কোম্পানীটোৰ কথা চবেই শুনিছেই চাগে। ব্লেকবেৰী এটা ফোনৰ কোম্পানী আছিলে, মানে তেওঁলোকে ফোন এটা সময়ত খুব চেল হৈছিলে, এতিয়াতো ইমান নচলে ব্লেকবেৰী কোম্পানীটো। কিন্তু তেওঁলোকে ৰিচেণ্টলি টুইটাৰক চুৰ কৰি দিলে নিজৰ 6টা পেটেণ্টৰ ওপৰত। টুইটাৰক এই বদনাম দিছে যে তেওঁলোকে ব্লেকবেৰীৰ 6টা পেটেণ্ট চুৰ কৰিছে, সেইটো কাৰণে তেওঁলোকে এটা কেছ ফাইল কৰি দিলে, আৰু সেইটো কাৰণে সেই তাৰ ভায়'লেশ্যনৰ কাৰণে টুইটাৰৰ ওপৰত এটা কেছ লাগি গ'ল। ৰিচেণ্টলি এটা নতুন খবৰ আহিছে এপল কোম্পানীৰ পৰা। এপলে বোলে নিজৰ 190টা ইঞ্জিনিয়াৰ নিজৰ কামৰ পৰা উলিয়াই দিলে। কিহৰ বাবে কৰিলে এইটো সঠিককৈ গম পোৱা নাযাব, হয়তো চাগে তেওঁলোকে কিবা ঘোটালা কৰিছিলে চাগে, সেইটো কাৰণে হ'ব চাগে। যিটো এপলৰ নিজৰ কাৰ আহি আছে, মানে এটা ছেল্ফ ড্ৰাইভিং কাৰ যিটো আহি আছে, তেওঁলোকে লঞ্চ কৰিব অতি সোনকালে, সেই কোম্পানীটোৰ পৰা তেওঁলোকে 190টা ইঞ্জিনিয়াৰ উলিয়াই দিলে নিজৰ কামৰ পৰা। শুনিবলৈ পোৱা গৈছে যে হুৱাৱে নিজৰ এটা নতুন ফোন লঞ্চ কৰিব, নাম হৈছে হুৱাৱে P30 Pro, মানে P20 Pro এটা আপগ্ৰেডেড ভাৰ্চন, যিটোত দেখিবলৈ গৈছে যে BMW চিম্বলটো, মানে BMW লগত কিবা কলেবৰেশ্যন হ'ব চাগে এই ফোনটোৰ লগত। ট্ৰিপল কেমেৰা দেখিবলৈ পাইছে, যিটো এটা ট্ৰাইপডত আছে। ফোনটো ভাল স্পেচিফিকেশ্যনৰে হ'ব, 5Gটো থাকিবই, কাৰণ ৰিচেণ্ট যিবোৰ ফোন আহিছে চব 5Gতে আহিছে। চ' এই ফোনটোৰ কাৰণে ৱেইট কৰি আছোঁ আৰু হুৱাৱে P30 Pro। ইতিমধ্যে চবেইতো শুনিছে ৰেডমি নোট 7 আৰু নোট 7 Pro লঞ্চৰ কথা। ময়ো আকৌ এবাৰ কৈ দিছোঁ যে 6 তাৰিখে ৰেডমি নোট 7 লঞ্চ হ'ব, আৰু 13 তাৰিখে ৰেডমি নোট 7 Pro লঞ্চ হ'ব। লঞ্চটো হ'লে মানে চেল আৰম্ভ হ'ব, হেতাৰ ওপৰত লাগিবলৈ হ'ল। এইটো স্পেচিফিকেশ্যন আৰু ক'তো নাপায়। চ' ব'লক দৌৰক আৰু ফোনটো লওক।
গতিকে ৰাইজ আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক ক'ব যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব গতিকে আজিলৈ জিলিকি জিলিকা তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে পলকতে